द्वार तो खोलना द्वार खोल अरे खोलना द्वार तो खोल नु खोला केले आय अहमद द्वार तो खोल आय द्वार तो खोल नु खोलो क्यों ता कोमाल खाइছো মই খাইছো তোৰ কি হল মোৰ কি হল মানে পইচাবোৰ কৰ পৰা আহিছে দস্তুৰ মন নিজৰ টকাৰে খাইছো চুপ একদম চুপ থাক কথা নকবি কিয় মাত নামাতিম কচোন কিয় মাত নামাতিম চুপ থাক কৈছো নহয় একদম মনে মনে থাক মই তোক সুধিছো এই ৰাতিখন কৰ পৰা আহি ঘৰ সোমাইছ তই ক'ত আছিলি মই তোক সুধিছো নাই সুধা বিকজ আই নো এই আমহেডে সব জানে কি উল্টা পুল্টা কথা কৈ আছ হে মই সাৰৰ ঘৰৰ পৰা যে কাম কৰি আহিছো তই নাজানো জানো সব জানা আছে এই আমহেডৰ সব জানা আছে তোৰ সাৰৰ তাত কি কাম কৰিছিলে মই সুধিছো আই আস্ক ইউ নে কেতিয়াবা নাই কি কব খুজিছ ফেলে খুলি কব খুলে কে কম পাবলগীয়া কি আছে তই নাজানো মই নাজানো সেই মতাটোৰ লগত তোৰ কি আছে সেই মাইকী নোহোৱা মতাটোৰ ঘৰত সোমাই কি কৰি থাক মোক সম্ভালি কথা কবি বুলি কৈছো নহয় তই সেই সাৰৰ সংগত মোক জোৰা দিছ হা মই তোক মানা কৰিছিলো নে নাই সাৰ মানুহটো মোৰ ভাইৰ দৰে ইমান কিতাপ পঢ়া মানুহ তাক মই কিমান ইজ্জত কৰো তই জানো সেই সাৰটোৰ লগত তই মোক ইজ্জত কৰ লোকৰ মতাক ইজ্জত কৰ চালি ৰেন্ডি তোৰ কথা মোক শিকাবলৈ আহিছ কি বুলি কলি মই তোক মাৰি পেলাম তোক আপুনি আপোনাৰ ঘৰত কাম কৰা মানুহজনীৰ নাম কি আছিল ৰাধা ৰাধা আপুনি তাইক সেইকাৰণে সোনকালে যাবলৈ কৈ আছিল নহয় তাকে মই ভাবিছোঁ কাম কৰা মানুহকনো কোনোবাই সোনকালে যাবলৈ কয়নে ভাতো ৰান্ধিব নালাগে বুলি কৈছে কথাবোৰচোন কিবা ওলোটা তুমি চুৰ কৰিবলৈ আহিছিলানে একেবাৰে ঘৰৰ গৰাকীৰ দৰে প্ৰশ্ন কৰি আছা যে তেনেদৰে নকব ভগৱানে কৰাত মই একেবাৰে সৰু মানুহ ভগৱানে কি জানি এই ঘটনাটো নঘটিবলৈকেহে দৈৱ দুৰ্বিক্ৰমে মোক আপোনাৰ ওচৰলৈ পঠাই দিলে ছাৰ বেয়া নাপায় যদি আপোনাক কথা এটা সুধো সংখিনী নামৰ ছোৱালীজনী যে তেওঁক আপুনি বিয়া কৰাৰ কথা আছিল নেকি সংখিনীৰ বাহিৰে মোৰ জীৱনত আন কোনো নাছিল আৰু নাইও মা দেউতা সৰু থাকোঁতেই ঢুকাইছে মোক মামাহঁতে ডাঙৰ দীঘল কৰিছিল সংখিনীক মই সকলোবোৰ কথাই কৈছিলোঁ
মোৰ ঘৰৰ কথা মই কিদৰে মামাহঁতৰ ঘৰত থাকি ডাঙৰ হৈছোঁ মোৰ চখ ইচ্ছা ভাল লগা বেয়া লগা সকলোবোৰ কথা তাই বৰ ধুনীয়া চঞ্চলা বৰ মৰম লগা প্ৰথম দৃষ্টিতে ভাল লগাব পৰা তাইৰ এটা গুণ আছে তাইক মোৰ ভাল লাগিছিল যদিও প্ৰথম অৱস্থাত মই এই ভালপোৱাক প্ৰশ্ৰয় দিব বিচৰা নাছিলোঁ তাই যে মোক ভাল পাইছিল মই জানিছিলোঁ কিন্তু মই নজনাৰ দৰে আছিলোঁ আৰু মই নিজকে দূৰত ৰাখিছিলোঁ তাইক মই বুজাইছিলোঁ যিমান হ'লেও তাই মোৰ ষ্টুডেণ্ট আছিল কিন্তু তাই আছিল নাচৰ বান্দা মই বোলে তাইৰ মনৰ মানুহ তাই মোকেই ভাল পায় আৰু শেষত কি হ'ল জানা সংখিনি কি হ'ল তুমি এনেকৈ গুচি গ'লা যে এনেকৈ মানে মাত নিদিয়াকৈ মই দেখা নাছিলোঁ মই কেইবাদিনো ধৰি কেইবাবাৰো ফোন কৰি আছোঁ মই ব্যস্ত আছিলোঁ আৰু মোৰ মোবাইলৰ ডিছপ্লে বেয়া হৈছিল তুমি মিছা মাতিছা সংখিনি মোৰ কিয় এনে লাগিছে তুমি যেন মোক মিছা মাতিছা আৰু এতিয়াও তুমি মোক দেখিও নেদেখাৰ দৰে আঁতৰি যাব বিচাৰিছা হয় তুমি ঠিকেই ভাবিছা মই মিছা মাতিছোঁ কথাটো তুমি সোনকালে বুজি পালা ভালেই হ'ল মইতো তুমি বুজি নাপাবা বুলি ভাবিছিলোঁ শুনা কথাবোৰ স্পষ্ট হৈ যোৱাটোৱে ভাল কি স্পষ্টতাৰ কথা কৈছা তুমি স্পষ্টতা এইটোৱেই মই অনুভৱ কৰিছোঁ আমাৰ মাজত বহুত ডিফাৰেঞ্চেছ আছে এতিয়া তুমি হঠাৎ চিভিয়াৰ ডিফাৰেঞ্চ দেখিলা এইবিলাক কেনেকুৱা ধৰণৰ কথা কৈছা সংখিনি মই ভুল আছিলোঁ পাৰ্থ আই ৱাজ ইমেচিয়ৰ আমাক লৈ যি সপোন দেখিছিলোঁ সেইবোৰ শুদ্ধ নাছিল আমি আৰু আগবঢ়া উচিত নহয় এইখিনি কথাই মই কম বুলি ভাবি আছিলোঁ কিন্তু কিয় কিবা এটাতো কাৰণ থাকিব আমি সকলোবোৰ চৰ্ট আউট কৰি ল'ম আৰু কোনো কিন্তু নাই পাৰ্থ প্লিজ এটা মাত্ৰ ভুল সপোন বুলি পাহৰি যোৱা এটা বেয়া সপোন টিপিকেল ডায়লগ এটা বেয়া সপোন বুলি পাহৰি থাকিব লাগে she was immature মোৰ ভাল পোৱাটো এটা ইমেচিয়ৰ ডিচিশ্যনৰ পৰাই আহিছিল কি আচৰিত চোৱাচোন
প্ৰথমে মই তাইক বুজাইছিলোঁ তাই নামানিলে আৰু আমি প্ৰেমৰ সম্বন্ধটো আগবঢ়াইছিলোঁ আৰু পাছত যেতিয়া প্ৰেমত পৰিলোঁ তেতিয়া আগতে মই অসম্ভৱ বুলি ভবা কথাখিনি তাই মোক বুজায়ো তাই মোৰ পৰা আঁতৰি গ'ল আৰু একো কথাই নকলে স্পষ্ট একো কাৰণ মই আজিলৈকে নাজানিলোঁ ইমানখিনিও নকলে তেওঁ গ'ল আৰু সেই বুলি আৰু আপুনি এইবিলাক কৰিব লাগে নেকি তেওঁ নাই বেলেগ আহিব নহয় সংখিনিক মই পাহৰিব নোৱাৰোঁ সংখিনি আনৰ হ'ব সেইটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ সংখিনিৰ বাহিৰে মোৰ আৰু আন কোনো নাই আৰু আপোনাৰ বাকী পৰিয়ালৰ মানুহবোৰ তেওঁলোক ইমান ভাল ছাৰ মাফ কৰিব চোৰ এটা হৈ মই বৰ ডাঙৰ ডাঙৰ কথা কৈ আছোঁ ন নাই কোৱা ফেসলা হবই লাগিব ওই সারা চোর পরাধী পড়ে থাকিলে নহব আজি মোক ফেসলা লাগিবই উঠ বুলি কৈছ নহয় উঠ কি হল তোৰ বল উঠ বল তোক মই আজি বুজাই আছো তোক মই আজি